জলিউড বাৰ্তা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি এতিয়ালৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টোলৈ। বন্ধু বান্ধৱীসকল, অভিনেত্ৰী বৰষাৰাণীৰ বিষয়ৰ ফালৰ পৰা আহিছে এটি নতুন আপডেট। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকী উপস্থিত আছিল এখন কেফেত। এখন নতুন কেফে ইনগ্ৰেশ্যন হৈছিল। সেই ইনগ্ৰেশ্যনত উপস্থিত আছিল অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু লগতে আছিল ভাস্কৰ বৰুৱাও। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা অকণমান দৃশ্য শ্বেয়াৰ কৰিছে নিজৰ ছ'চিয়েল মিডিয়াত। আপোনালোকে বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে।